Hello guys, welcome back to my YouTube channel. বহুত দিনৰ মূৰত মানে আকৌ এটা ভিডিঅ' বনাবৰ কাৰণে ওলাই আহিছো। মানে ৰস্তাৰ বিলাকৰ কাম হৈছে মানুহৰ মানে ভুল বিলাক দেখাই দিয়া আৰু কোনাই ফকতীয়া কাম কৰিলে সেইবিলাকক মানে অলপ সাফা কৰিব চেষ্টা কৰা। আৰু তেনেকুৱা টাইমত যদি এজন মানে ভাল ৰস্তাৰে যদি সেই কিবা কিবি ভুল কৰি দিয়ে সেই ভুলটোৰ ওপৰত মান মতাটো আমাৰো অধিকাৰ আছে। সেইটো কাৰণে মানে মই আজি মানে ভিডিঅ'টো বনাব আহিলো। আজি মই ভিডিঅ'টো বনাব আহিছো আমাৰ টেঙা নিদিবা ৰস্তাৰৰ ওপৰত। সকলোতো চিনি পায়ে আৰু টেঙা নিদিবা তেওঁকনো কোনে চিনি নাপায় আজিকালি। অসমৰ সকলো ল'ৰা ছোৱালীয়ে তেওঁৰ ভিডিঅ' চাই থাকে। তো আহক এতিয়া পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰো আৰু তাক আজি অলপ বজাই দিব চেষ্টা কৰো, কাৰণ অসভ্যালি এটা সীমা আছে, সেই সীমাটো চেৰাই গৈছেগে। সকলোতো গম পাইছাই যে ৰামচন্দ্ৰ আহিছে সেই গানটো মানে আচুৰ্য বৰপাত্ৰৰ সেই গানটো বহুত ফেমাছ হৈ গৈছে মানে, আৰু সেই গানটোত বহুতে ফকতীয়া কৰি মানে ৰিল বনাইছে। সেই ৰিল বিলাকৰ ওপৰত টেঙা নিদিবা মানে দয়াই ৰোজ কৰিছে। তাত মই ক'বলগীয়া একো নাই, কাৰণ ৰোজ কৰাটো মানে বাধ্যতামূলক। ফকতীয়া আমি কৰিলেতো ৰোজ কৰিবই লাগিব। কিন্তু সেই ভিডিঅ'টোৰ জৰিয়তে তেওঁ যে ৰামচন্দ্ৰক অপমানিত কৰিছে সেইটো মই ভাল নেদেখিলো। তেওঁনো ৰামচন্দ্ৰক কেনেদৰে অপমান কৰিছে চাওচোন আহা। ৰামচন্দ্ৰ আহিছে কইনাই কটি মেলিছে। ৰামচন্দ্ৰ আহিছে কইনাই কটি মেলিছে মানে এইটো কি বুজালে? মানে কটি মেলা মানে কি বুজালে? ৰামচন্দ্ৰৰ মানে ৱাইফ, ৰামচন্দ্ৰৰ ঘৈণীয়েক কোন? সীতা। ইয়াৰ মতলবটো হৈ গ'ল যে ৰামচন্দ্ৰ আহিছে সীতাই মানে মেলিছে, আৰু সেইটো মই মুখেৰে ক'ব নোৱাৰো, কাৰণ ভগৱানৰ ঘৈণীয়েক তেওঁক অপমানিত কৰা মোৰ সাহস নাই। কিন্তু সেইটো সাহস কেনেকে পালে আমাৰ টেঙা নিদিবাই? মানে ডাইৰেক্ট অপমানিত কৰি দিছে। ৰামচন্দ্ৰ আহিছে কইনাই কটি মেলিছে, তো ৰামচন্দ্ৰৰ ঘৈণীয়েকটো সীতা, তো সীতাই মেলিছে বোলে কিবা। কিয় তেনেকে কৈ দিছা? মানে এজন ভগৱানক যদি তুমি সন্মান কৰিব নাজানা, কি হয় তুমি? কি ইউটিউবাৰ? আৰে ইউটিউবাৰ এটা হলা বুলি, ৰোষ্টাৰ এটা হলা বুলিয়ে যি টি বকি থকাৰ অধিকাৰ তোমাৰ নাই। ये बड़ी अच्छी बात कही आप। তাকে দেখি দৰা ঘৰে ঘূৰি ঘূৰি নাচিছে। अरे कहना क्या चाहते हो? তাকে দেখি দৰা ঘৰে ঘূৰি ঘূৰি নাচিছে, তাৰ মিনিংটো কি? মানে মেলি দিছে, মেলা দেখি পেলাই মানে ঘূৰি ঘূৰি নাচিব ললে। মানে চবে মানে ভগাই ল'ব নেকি সীতাক? মানে ভগাই মেলি সেই মানে কি মিনিং নোহোৱা মানে তুমি কথাবিলাক কৈ পেলাই ভিডিঅ' বনাই আছা আৰু কাম বন নাই নেকি? আৰে বিয়া হৈছে, বিয়াৰ মণ্ডপত কোনে মেলি দেখায় বাৰু? কোনে খুলি দেখায় বিয়াৰ মণ্ডপৰ মাজতে? আৰু কাম বন নাই নেকি? নে কোনখন বিয়াত? মানে তোমাৰ নিজৰ বিয়াত চাগে তেনেকুৱা হ'ব। তুমি দৰা সাজি পেলাই আহিবা আৰু তোমাৰ মানুহজনীয়ে মানুহৰ সন্মুখতে মানে দেখাই দিব খুলি। সেইটো কাৰণে তুমি এনেকে ক'ব পাৰিছা? ৰামচন্দ্ৰ আহিছে কইনাই কটি মেলিছে। মেইন কথা মানে বেলেগ একো নাই, মেইন কথা একো নাই। মানে ছোৱালীৰ কটি বস্তুটো মানে চাই পেলাই মানে বহুত ভাল পাই চাগে ই, মানে টেঙা নিদিবাই বহুত ভাল পাই চাগে ছোৱালীৰ কটি চটি কিবা এইবিলাক চাই পেলাই। সেইটো কাৰণে সেইবিলাকে ধান্দা মাৰি থাকে মানে। সেইটো কাৰণে ভগৱানৰ লগতো মানে সেইখনেই খেল খেলিছে সি, সেইখনেই গাইছে মানে। সেইবিলাক চাই ভাল পাই যে আহি গৈছে মুখত। মানে ভগৱান চগৱান তাৰ লগত এইবিলাক চাব নাই, মানে কাকো সন্মান কৰিব নাই, মানে কাকো পূজা কৰিব নাই, মাত্ৰ কটিহে চাব লাগে। তো গাইজ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আৰু ভিডিঅ'ত বেলেগ একো মানে বেলেগ কণ্টেণ্ট লৈ অহা নাই, মই এই বস্তুটো বেয়া দেখিলো তাৰ ওপৰতে ভিডিঅ' বনাব আহিলো। আৰে বনামে ন, কাৰণ ভগৱান ৰামচন্দ্ৰ আৰু তেওঁৰ ঘৈণীয়েক সীতাক যদি কোনোবাই অপমানিত কৰে কি ভিডিঅ' নবনাম নেকি? আৰে যিজন মানুহে ভগৱানকে সন্মান কৰিব নাজানে সেইজনে আমাৰ নিচিনা ছাবস্ক্ৰাইবাৰ বিলাকক কি বুলি ভাবিব? মই টেঙা নিদিবাৰ বিগ ফেন আছিলো, তেওঁৰ প্ৰত্যেক ভিডিঅ' মই চাইছিলো। এই ভিডিঅ'টো দিয়াৰ আগলৈকে মই তেওঁৰ বিগ ফেন আছিলো, কিন্তু এই ভিডিঅ'টো দিয়াৰ পিছত লগা আনছাবস্ক্ৰাইব কৰিছো, কাৰণ টেঙা নিদিবাক বহুত ভাল পাইছিলো। কিন্তু এনেকুৱা এজন মানুহক ভাল পাই কি লাভ, যে ভগৱান ৰামচন্দ্ৰকে সন্মান কৰিব নাজানে? আমাৰ নিচিনা ছাবস্ক্ৰাইবাৰ বিলাকক তো সি ভৰিৰ তলত ৰাখিব বিচাৰিব, আৰু কিনো আৰু কি বুলি ভাবিব? তো কিছুমানে আহিব এতিয়া মোক কমেণ্ট দিবলৈ, টেঙা নিদিবা বেষ্ট, টেঙা নিদিবা কথা বেয়াকে ক'বলৈ ক'ত সাহস পালি? আৰে কেলা, কোনোবাই ভুল কৰিলে তাৰ ওপৰত মান মতা অধিকাৰ চবৰে আছে। লাগিলে তেওঁ ডাঙৰ ৰোষ্টাৰে হওক না কোনোবা MLA হওক, যি হওক তেওঁৰ ওপৰত মাত মাতিমে। তো আজিলে বাই বাই। নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত জল্দি আহি আছো। কমেণ্ট বক্স খোলা আছে, মোক গালি দিয়া মৰম দিয়া সেয়া তোমালোকৰ দায়িত্ব।